গেলামালতো বহুত দাম হৈছে গেলামাল আঁকলে চবৰে দাম বাঢ়ি গৈছে মাথা নষ্ট কৰি দিবা কিনকে চলবা শিখৰ এই বন্ধ শিখৰ খাবা দোকানত শিখৰ পাবা শিখৰটো পুৰা হাফ চেঞ্চুৰী কোবাই দিছে হাফ চেঞ্চুৰী নহয় এতিয়া তোমাৰ 800 টাকা কোবাব 800 টাকা ল'ব তাকেতো ইমান কষ্ট কৰি চলবা আমাৰ এই বেকাৰ কেইটা চলাটো সমস্যা হৈছে তাকেতো ঘৰতো নেদে কৈছিলো পইচা খুজলিও কোবে খেদে পইচা 8 টাকা নেদে ঘৰত এই আমাৰো সেই একে এতিয়া চুৰৰে বেপাৰ কৰোঁ নেকি উপায়ো নাই কি কৰিব লাগব এন কৈছো এতিয়া তোৰতো যতি নাইছে হাও ই হাতত কিবা আনছি শিখৰ আনছি বাপা ইয়াকে খিৰাব লাগিল ইয়াকে খিৰাব লাগিল নহ'লে আজি শিখৰখিনি ইয়াক খিৰাব লাগিব যতি নাই শুনে ভাই শুন ক'ৰ পৰা বহুত দিন দেখা নাই তো কিবা আনা আন পাইছিলা কি খবৰ ভাই আছো দে আৰু হাতত কিবা থকা আন পাইছিলা নাই 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 একো নাই কিনো কয় নাই নাই একো নাই এই মোবাইলটো আছে মোবাইলটো কিবা আছে নে নাই 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 ভাই এই বিশ্বাস নকৰে নাই কি অলপ নাই এই আজি এসপ্তাহ খাব না দিয়ে অলপ মানে কেনা বিদ্যা কৈছো নাইতো হে আছে ৰে নাই শব্দ আছে নহয় ভাই শব্দ আছে তো নহয় নহয় দাদা আছে দে থাকলে দুন এই কেনা কৰা নাংমান নাই কিয়া দিয়ে অলপ মান নাই ৰে ভাই এই দেখছা না আমি তাক কিমান খুৱাও মনে মনে দেই খালে মনে মনে নাই ৰে ভাই এই তোক আমি আগতে খুৱাইছিলো না কচোন মই তোক গেৰাণ্টি দিছো যে না দাম কমে মই এক পেকেট আনি খুৱাম 10 টাকা দি হে নাই নাই সঁচাকে নাই দিয়ে অলপ থাকলে নেদো নেকি মই আৰু আমি তো ইমান দিনৰ লগ দে দি অলপ মান হে নাই বিদ্যা নাই কথা শিখৰ পেকেটত হেনা কৰা হে নাই ৰে মোবাইল এই পেকেট দেখছো এই পেকেট নাই দি অলপ নাংমান আমি অলপ অলপ মানে আছে ভাই গুড়া আছে নাংমান দি গুড়া আছে বেলেগ এ ৰং মানে আছে দি অলপ মান 60 টাকা দি কিনি আনিছো গেলা দে তোক মই দাম কমলি খুৱাম দে এক পেকেট এক টুকৰা দিলে আজি টাকা পইচা নাই কাৰণে পাই না यार বহুত না মৰত খাবা পাম শিখৰ গম পা না আপা অমৃত খান পাম দে আগে আগে মোক দি মইয়ে কলো ও কি শিখৰ এই এই ঘৰুৱা আবিষ্কাৰ ঘৰুৱা এই মাথা নষ্ট কৰি দিব বন্ধ কত শিখৰৰ ঘৰুৱা আবিষ্কাৰ খাই যাছো বিৰাৰত বাপা ঐ শিখৰ খাইছা ঐ পেকেট তুহে শিখৰ মজা শিখৰৰ পেকেটত তামোল ঘৰতে লেবেল ফালি আছে ঘৰুৱা আবিষ্কাৰ এইবিলাক পেকেলা কম বস্তু নাছে দেই এই 20 টকা শিখৰৰ পেকেটত তামোল দুখন কুটি লৈ ভৰাই লৈছি লৈ উঠি লেবেল ফালি আছে আমাৰ আগত শিখৰ না বুলি উপায় নাই মাথা এইবিলাক মাথা বহি বহি ইনকাম কৰছি ঘৰত শিখৰৰ কাহিনীটো শুনবি না নাই নতুন কেনেকে বানুলে শিখৰ নহয় বৈদ্য কাহিনী এটা আছে মোৰ লগত আছে 10 টাকা তাৰপিছত মই গেলো পট্টাপৰ দোকানত তাৰপিছত মই শিখৰ পেকেট আনো ৰাতিপুৱা ভাত খাই আহিলো আহি কিনে যাওঁ যে শিখৰ পেকেট ললো লৈ কিনে দাম হৈছে কেলা 50 টাকা বোলো কেলা খাই দিব 50 টাকা এক পেকেট শিখৰৰ দাম তাৰপিছত মই ক'লো কি ঘৰত গেলো যাই কিনে তামোলৰ গাছত উঠলো গাছত উঠি গেছো কি কৰবি নহ'লে উপায় নাই তামোল নাই উঠি গেলো গাছত উঠি কিনে তামোল এটা কাটি টুকুৰা টুকুৰা কৰি পেকেটত ভৰাই লৈছো তাৰপিছত নিজকে এটা শিখৰ খাই কাণ লাগি আছে সেইকাৰণে সকলোৱে লেবেল ফালি আছে কি কবি মাথা মাথা থাকলি মাথা আছে না তোৰ মাথাটো আমি অতদিন কৰোনা ভাইৰাছৰ ঔষধ বনাবা কিয় পাৰা নাই তাকলৈকে কৰোনা ভাইৰাছৰ ঔষধটো ধৰা দিছো লগে লগে মই চেষ্টা কৰি আছো পইচা পাতিও আছে না ভাই আমি কেনে বহি আড্ডা মাৰি থাকাতে নাই পইচা ভাই বহুত খৰচ হৈ গেল দেই লকডাউনত বাপৰে বাপ তো তামোল কাটি পেকেটে ঘৰতে খৰচ হৈছে যায় না ভাই অলপ যায় দে আৰু টাকা পইচা নাযায় আমি গধলা নাই পইচা নাই এই থাকলে আৰু শিখৰ নানো নেকি 500 টাকা নাযায় মোৰ লগে লগে তিনটা লগে লগে মোৰ মাথা নষ্ট হৈছে 50 টাকা দাম লগৰ আছে 10 টাকা 500 টাকা দিলি আমি একবাৰ যাব পাৰো মোৰ ফোন এটা আহিছে দে ইয়ো বেটা সকল আমাকে ঠকাই দিয়ে ভাল নিলিমাই কৰি আছে মিহি মিহিকে খেতিখন পাতছি তই গম নাপাৱ নেকি তুই গাৰ্লফ্ৰেণ্ড নাকি ইত্তে এটা দিনটো 3টা 7টা মানৰ কথা পাতি থাকে আমাক ঠকাই আছে আমাক ঠগে আছে আমাক নাই নে আমি দুটাই মৰলো গাৰ্লফ্ৰেণ্ড আছে খাতৰা বস্তু আছে আইছি বহুত কাহিনী এইগিলা ৰাতি 12টা বজাত পঠাইছো তাইক এটা নাযায় গা মোকো
কবা ফেচবুকত পঠাই দিছো ফেচবুকত অ কি নকা মোক হ'ল দিছোন মোৰ মোবাইল আছে তোমাৰ কিন্তু নাই বিল চৰকাৰে বোলে বিল ক'ত মিলে কিনটা ফেচবুক হ'ব কি ফেচবুক কি বস্তু তাৰমানে এটি মোবাইলতো ফেচখান আহিবাৰ নে মুখখান আহিবাৰ নে কিতাপখান আহিবাৰ নাই কিয় একো হ'বাৰ নাই তো মানে এইটো ডাঙৰ মোবাইলটো ল'ব পাৰা নাই তুই তোৰ বোলে সুধা পইচা শুনবা পইচা নাই তোৰ বোলে ক'ৰবাত টেণ্ডাৰ এটা খেলিছিলি হোনাই টেণ্ডাৰটো তেন্তে তো হ'ব ৰ লাহে লাহে কিহত তাৰে ভাই এটা আছে মৰি চৰি নেদাই এটা মৰি হ'লেও হয় টেণ্ডাৰ ফেলে থাকে আমাৰ না আপি আছে না পইচা আছে আকৌ নাই তোৰতো আপিটো হ'লেও আছে ভাই মোৰ কাহিনী মই বিৰাট ভাল লাগে দেখ আপিটো যি জীৱন মিঠা শেষ মিঠা দে, মাত লক চক কছা না নাই পিছে হে লক চক কছা না লগ কৰা নাই ফোনতে কুলিৰ নিচিনা মাত তাইৰ বহুত ধুনীয়া নেকি মই ৰিচাৰ্জ ফটোটো চাওঁ দে হে ফটোটো নহয় তোমাক লগ কৰবা নিম দে ক'ত নিম দে তাইক লাগ ধৰিব মোক এই লাগা লাগিব বে তাতে নিবি আমিও তাইক মই ৰিচাৰ্জ ভৰাই দি থাকো তাইক মই কি ক ঠগা না ৰিচাৰ্জ ভৰাই দিওঁ এই ঠগা না বুদ্ধ যি কুলিৰ নিচিনা মাত এই মোৰ মন একদম বিৰাট তাইৰ লগতে মোৰ মাতে এবাৰ শুনো হয় ভাই হে শুনা শুনা মই তোমাক লাগ কৰবা নিম এতিয়া সঁচাকে কিনো কেইতে নিম নিম যাবি না ভাই তই যাবি না এ যাবা লৈ যাবা লৈ যাম যাম বইনাক চইনাক থাকলে পটে দিবি দেই যাবা লৈ তই নালগে ৰ তই সৰু আছা আমি দেখো আগে দিম দিম ভাল দেখা হ'ব না মোক এ একদম মজা হ'ব তুই যাবা নাংগে দে তুই গেলে যদি আৰু মোৰটো তোৰ লগত গুচি যায় এ একো নহয় মইয়ে আনিম কি আছে এ হ'ব দে কিয় তুই না কৰা? পইচা পইচা থকা মানুহসকল হয় টেণ্ডাৰ ফেলে থাকা নাংগে নেকি তুই কিয় নাংগে দে তিনিও গোটেই কেইটা যাম দে যাম দে গোটেই গোটেই কেইটা যাম তুমি দূৰৰ পৰা চাবি দেই হ'ব হ'ব দূৰৰ পৰা চাম আমি চুপি চুপি যাম লাগা হালি মই এ মোক ভাই একবাৰ দেখাই দিবি দে, চিনাকি কৰি দিবি ভাই মই দূৰৰ পৰা প্ৰথম মই লাগ ধৰো একদিন দে দে হ'ব দে পিছে বয়া লাগিল কিয় এ মাইকে বোলে কাষত আছে ডিষ্টাৰ্ব দি আছে ৰ ফোন মাৰছি আহিলে আৰে তাৰে চাচোন ইয়াৰ দিন দিনে দিন ভাল দিন চলি আছে ইয়াৰ ইয়াৰ কেনে হ'ব যাও না এই আমাৰ যি খগনে বোলে ৰানটো আছে তাৰ দৰে হ'ব সি একদিন মই আপি চাবা এটা গ'লোঁ ফেচবুকত লাগছি বিচিৰি বিচিৰি জামৰ মাজত এই ভিৰৰ মাজত যাই ওলালোঁ আপিটো যিনকে ঘূৰি চাই তাতে মইতো ফিট হ'লো সিও তাতে ফিট হৈ গ'ল আমাৰ পিছত কি মানুহ কাৰণে কৰে এই কাপোৰ বেজি লৈ এই ভাল পাইছো মাত্ৰ ইতা ইয়াৰো সেই একে অতি হ'ব এ ভাড়া ঘৰত নাৰিকলৰ বুলি ৰোৱা নহ'ব তাৰ খাব নাই খাওঁ ভাড়া ঘৰত নাৰিকলৰ বুলি নাজনা কছো ক এতিয়া ভাড়া ঘৰত তই আছা নাৰিকলৰ বুলি ৰুলি তাৰপিছত নাৰিকলডাল যেতিয়া লাগিব তাই বুজিব নাই মালিকে খেদি দিব এই সেনে আনিব তাৰ চাবিচোন তই ফেচবুকত আপি পাত আৰু নাৰিকলৰ বলি ৰোৱা একে একে কথা কথা পাইছি ও ভাই ফোনে ফোন ও মোক লগ ধৰিব মাৰছি নদীৰ পাৰত যাবি না ঢৌ তে যাম যাম ভাটিবিলা যাম দেই না লগ ধৰি নদীৰ পাৰত ছাগাল দিবা আহিব হে ছাগাল দিবা নাহে নদীৰ পাৰতে ফুৰবা আহে বোলে সদায় মোৰ কথা মনত পৰিলে নদীৰ পাৰত আহিব গাৰুবা আহে নেকি অলপ গা ধুবা নাহে নদী মোৰ কথা কথা নাই কি দে হ'ব দে যাম সেনা কথা নহয় যাম দে গোটেই কেইটা যাম সেনা কথা কিন্তু তোমাক নিম এটা চৰ্তত তুমি দূৰৰ পৰা চাব লাগিব কিন্তু হ'ব দে আমি লুকাই থাকিম দে পাই যদি আৰু মোক ভাল পাবা তোমাক যদি ভাল পাই তেতিয়া মোৰ কি হ'ব এ বইনাকটো হ'লে হ'ব দে মোৰ হ'ব দে মইতো অকালতে বিধৱা তাকে বইনাক শুনাক আছে না নাই হে বইনাক বইনা মোক সোধাই নাই সুধবিচোন বইনাক বাক আছে না নাই কিবা মোক সুধি কিনে দিম দে থাকলি যদি তিনিটা বইনাক আছে কিনোকে তোমাক পঠাই দিম হ'ব বঢ়িয়া হ'ব মই হালপত দি এনে নেকি মস্ত গন্ধ হৈছে কাবাই এলাক লিক কৰিছে কাবাই কেনে গন্ধ বে ইয়ে পাচ্ছি ই কৈছি না ই পাচ্ছি পাচ্ছা দে তুই তুমি কালা তেলে খাইছা নেকি এই ইয়ে হৈ ই পাচ্ছি ফাইনাল পাচ্ছি এই বিতবা লাগব আৰু মই আরে বিতো বিতৰি মানি লবি কিন্তু আরে হ'ব দে হ'ব দে অবু কিবাকৰ পৰা আহিছে তাপ মানুহ যাব পইচা না তোৰ তাতে অলপমান কেনা সেই কৰিব লাগে নেকি কিবা বেছি ৰৈবা নৰা কষ্ট নহয় দে পাদা নাই দে ঐ থোকা চলি পাই নাপালে তাৰমানে সেইকাৰণে আমাক থৈ লৈছে আহা নাই দে গন্ধ মই গন্ধ বনাই মই গন্ধ বনাই মই ও তামাই থৌকা চলি পাতব নৰে হাকব নৰে কথা ক'বা আহিছে মই গন্ধ বনাই দে তুই এনে মিছা মিছি পইচা গন্ধ ও নাওই পাতলি পাদা এ নাগু পাতলি বাদে নহয় জানো গন্ধ মই যাওঁ ভাটি পৰা লাগ পাম দে হ'ব দে দে আমিও যাম যোৱা বেলা হৈছে Wicked Sonny, क्या बोलता है जाने Sonny, Wicked Sonny, क्या बोलता है जाने হেল্ল' জান
এতিয়া লগ কৰিবানে পিছে এতিয়া অঁ তুমি যে কৈছিলা নদীৰ পাৰত লগ কৰিম বুলি অঁ এই মন্দিৰৰ কাষৰ নদীটোত ন অঁ কেতিয়া যাম অঁ 10 মিনিট পিছত অঁ মা আহিছে দা তেতিয়াহ'লে বাই বাই বা আজি লগ কৰিব পাৰিম ফোন এটাই মাৰি দিওঁ ৰ হেল্ল' যতীন ক'ত আছে ঘৰত লগ কৰা যি কথা আছিল তাইক যি লগ কৰিব যাওঁ বুলি কৈছিলোঁ যাবি না নাযাওঁ তেতিয়াহ'লে একেলগে হৰকান্ত আকৌ লৈ আহ একেলগে মই ইয়াতে বহি আছোঁ চাঙতে তাই মাতছি দে হলকা না দেৰি হ'লে কিন্তু দেখা নাপাবি মই একলাই গুচি যাম দে ৰখছোঁ দে আহ দিয়া ভালকে যাব লাগিব পিছৰ কথা ৰাকান্ত যাওঁ ৰাকান্ত কি আছে না নাই ৰাকান্ত চাই ভাল লাগে আপিছৰ কথা ফোন কৰিছিল তই মোক আহিব বোলে তাৰ লগতো এটা আহিব পাৰে দেই তুমি ঠিক কৰি লওঁ মোৰ কিন্তু দে চকু নেদবি কিন্তু ঠিকে আছে একদম মজা নাই মোক লাগিব কিন্তু দে নাচবি কিন্তু ভাই কালি কিন্তু মাৰ খাবি কিন্তু মোক লাগিব কিন্তু কিয় না কৰা মোৰ নাই এটাও নাই ভাই तेरी ही मेरी तेरी मेरी কাহিনী ভাই আজি লগ কৰবা মাতছি তামাম ফুটনি যাবি না মাতছি আইতা যাবি না আহা নাই তাই একলা আহিছি কিয় এনা কৰা ৰ যাব লাগব বিৰক্তি লাগি গৈছে মোৰ আজি লাগ পাম ফুটি মোৰ এই ভণ্টিটো সুধো নেকি এইটোৱে নেকি এইটো নাকি এইটো নহয় সুধো নেকি ভণ্টিটো পাদে দেখো মই নাযাওঁ গাৰ্লফ্ৰেণ্ড ভণ্টি উৰ্বশীক দেখা পাইছিলা কোন ভণ্টি মই ভণ্টি দেখছা মোক ভণ্টি দেখছা নিউ হেয়াৰ ষ্টাইল ডেভেলপমেণ্ট মোৰ ছিঙি দিম তোৰ মোক মাৰি খলা আমি কি জানো এইটো একো নাই বাৰে বাৰে দেশ মেচত বাদ হতি ৰাতি দে মনত পৰি থাকিল তাই ইমান জোৰত আজিকালি থাকে চুলি লাম্বা এইগিলা থাকে আকৌ মনত থাকবা নাই তাই চব পাৰি হ'ব দে আমি নাযাওঁ দে গৰম দে ৰচু ৰ সেইটো নেকি চুলি লাম্বা এইটো ফোন মাৰিছা লাগছি না ৰিং হৈ আছে ৰ ৰিচিভ কৰা নাই ৰিচিভ কৰা নাই কচি ফোনটো ৰিচিভ কৰছি ফুলটো দিম আজি মই জান তুমি ইয়াতে আছা মই বিয়া নাপতো কি কলা কি কেমেৰাতে ফটো উঠোৱা তুমি আজিৰ পৰা ব্ৰেকআপ আমাৰ
দোস্তো এইটো এটা ফেচবুকৰ ওপৰত ভিডিঅ'টো বনালো এইটো বহুতৰ লগত ফেক একাউণ্টেদি এনেকুৱা হৈ থাকে মোৰ লগৰ ইয়াৰ লগতো হৈছে গতিকে আপোনালোকৰো কোনোবাৰ লগত নহয় কোনোবাৰ লগত হৈছে যদি ভিডিঅ'টো চাই আমাৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব